নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক অতি সহজতে ঘৰতে কিদৰে চাদৰৰ দহি বটিব পাৰিব সেয়া আপোনালোকক দেখাই দিম। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। তেন্তে আহক মোৰ লগত। প্ৰথমতে বেজী আৰু সূতা চাদৰখনৰ সৈতে মিলাই লৈ খুব সহজতে এটা এনেদৰে গাঁঠি মাৰি লৈছোঁ। তাৰ পাছত আন এটা গাঁঠি মাৰি লৈছোঁ। ইয়াৰ পিছত বেজীটো ওপৰ ফালে থৈ দহি বটা সূতাখিনি কাষৰ দহিটোৰ লগত মিলাই লৈ সূতাখিনি কাটি লৈছোঁ। ইয়াৰ পিছত কাটি লোৱা সূতাখিনি এবাৰ ভালদৰে মিক্স কৰি লৈ এই সূতাডালৰ মাজত অতি সাৱধানেৰে থৈছোঁ। আপোনালোকৰ যদি কোনো ধৰণৰ অসুবিধা হয় তেন্তে সূতাখিনিৰ ওপৰত এটা গধুৰ বস্তু অন্যথা কেঁচিখন থ'ব পাৰে। ইয়াৰ পিছত এটা অতি সহজভাৱে গাঁঠি মাৰি লৈছোঁ। আন এটা গাঁঠি মাৰি লৈছোঁ। ইয়াৰ পিছত সূতাখিনি মিলাই লৈ আঙুলিৰে হেঁচি ধৰি তলৰ ফালে টানি লৈছোঁ। এতিয়া বেজীৰ সহায়ত সূতাখিনি আমি বান্ধি ল'ম। বেজীটো সূতাখিনিৰ তলেৰে আনি আঙুলিৰে হেঁচি ধৰি আকৌ এবাৰ বেজীটো সূতাখিনিৰ তলেৰে পাৰ কৰি আনি এই সূতাডালৰ মাজেৰে বেজীটো টানি আনিম। ঠিক চেম প্ৰচেছ আমি আকৌ এবাৰ কৰিম। বেজীটো দহিটোৰ তলেৰে এনেকৈ পাৰ কৰি আনি সূতাডালৰ মাজেৰে টানি আনিম। ইয়াৰ পিছত আমি দহিটোৰ ঠিক মাজেৰে বেজীটোক পাৰ কৰি এই সূতাডালৰ মাজেৰে বেজীটো টানি আনিম। ইয়াৰ পিছত যি দুডাল সূতাৰে আমি দহিটো বটিছিলোঁ সেই দুডাল সূতাক মিক্স কৰি লৈ বেজীটো সেই সূতা দুডালৰ তলেৰে পাৰ কৰি এনেদৰে আনি এই সূতাডালৰ মাজেৰে বেজীটো টানি আনিম। ইয়াৰ পিছত আমি চেম প্ৰচেছ আকৌ এবাৰ কৰিম। সূতা দুডালৰ তলেৰে বেজীটোক পাৰ কৰি আনি এই সূতাডালৰ মাজেৰে বেজীটো টানি আনিম। ইয়াৰ পিছত সূতাডাল আমি টানি চাই ল'ম যাতে দহিটো ঢিলা হৈ আছে নে টান হৈ আছে। যদি টান হৈছে তেন্তে সূতাডাল তাৰপিছত কাটি পেলাম। এয়া মোৰ চাদৰখন সম্পূৰ্ণ দহি বটা হ'ল। যিহেতু চাদৰখন অতিকৈ চিম্পল হয় সেইবাবে ওপৰত মই একোটা মণি লগাই দিছোঁ। আহকচোন আপোনালোকক দেখাই দিওঁ মই কেনেদৰে মণি লগালোঁ। প্ৰথমতে এটা বেজী আৰু সূতা লৈ লৈছোঁ। সূতাডালৰ শেষৰ পিনে এটা গাঁঠি মাৰি লৈছোঁ। ইয়াৰ পিছত দহিটোৰ ঠিক ওপৰেৰে চাদৰখনৰ তলৰ পৰা ওপৰলৈ বেজীটো লৈ আনিছোঁ আৰু এটা মণি লৈ বেজীটো পুনৰাই ওপৰৰ পিনৰ পৰা তলৰ পিনলৈকে এবাৰ ভৰাই দিছোঁ। ইয়াৰ পিছত আকৌ এবাৰ মই তলৰ পিনৰ পৰা ওপৰৰ পিনলৈ আনিম যাতে মণিটো টান হৈ থাকে আৰু মজবুত হয়। মণিটোৰ একদম কাষেৰে যাতে বেছি সূতাটো ওলাই নাথাকে তেনেকৈ ওপৰ ছাইডৰ পৰা তল ছাইডলৈকে বেজীটো আকৌ এবাৰ ঘূৰাই লৈ যাম। ইয়াৰ পিছত মই মণিটো এবাৰ হাতেৰে চাম টান হৈছে নে ঢিলা হৈ আছে। ইয়াৰ পিছত চাদৰখন ওলোটাই দি প্ৰথমতে যিটো গাঁঠি আমি বেজীটোৰ সৈতে আছিলে সেই গাঁঠিটোৰ কাষেৰে আমি বেজীটো এনেদৰে আনি সূতাডালৰ মাজেৰে বেজীটো ওলাই আনিম। আকৌ এবাৰ আমি এনেদৰে কৰিম যাতে মণিটো পিছত ওলাই নাযায়। সেই গাঁঠিটোৰ ওপৰেৰে বেজীটো আনি এই সূতাডালৰ মাজেৰে বেজীটো এইফালে টানি আনিম। ইয়াৰ পিছত আঙুলিৰে হেঁচি দিম যাতে সূতাডাল টান হৈ ৰয় আৰু সূতাডাল কাটি পেলাম। ভিডিঅ'টি চাই কেনে পালে আশা ৰাখিছোঁ আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব
আৰু যদি ভাল লাগিলে তেন্তে বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।